ঐ তুমিহে কেনেকৈ আহিছে চোৱাচোন হয় খুৱাই মাৰিবা দেই অলপ ব্যস্ত আছিলো পিছে তুমি কেনে আছা মিলি আজি এমাহে এজনৰ চিন্তাত শুকাই খিনাই কেনেকুৱাজনী হৈছো এতিয়া আকৌ সুধিছে তুমি কেনে আছা মিলি ভাল বহুত ভাল শুনিছা নহয় বহুত ভাল থেত ৰবাচোন কোৱাচোন বাহিৰত কোন ৰৈ আছে কোননো আৰু এনেকে ৰাস্তাত থৈ আহিছা যে ঐ আছোন চিনি পাইছা ৰবাব টেঙা খাই যে খুব ভাল পাইছিল এবাৰ যে তোমাক চাইকেল চলাই আগতে তোমাক পেলাই দিছিল নয়নদা তুমি চিনি পালা নয়নদা তুমি কিন্তু ওখ হলা আৰু কিন্তু খুব ধুনীয়াও হলা দেই আৰু তুমিতো বেছ গাভৰুজনী হলা আহা নয়নদা বহা এতিয়া খবৰ কোৱা চৰকাৰী চাকৰি পাইছে তাৰো খবৰ কি বেয়া হ'ব মিলি ৰাজৰ মাকৰ দয়াত আৰু এই স্কুলখনকে চাবলৈ আহিছো হিয়াৰ লগত পিছে ৰাজদা নিজৰ চাকৰি এটা লোৱা মই মানে এপ্লাই কৰিছোৱে বিদায়িকা অলকৰত তলৰ আহি আৰু তাক চাকৰি লাগে নে তোমালোক বহা মই খাবলৈ কিবা এটা লৈ আহো নালাগে মিলি পৰহিৰ পৰা ইয়াৰ ডিউটি আৰম্ভ হ'ব আৰু কাপোৰ একো ঠিক কৰা নাই ইয়াতে এটা ৰুম ঠিক কৰিম লাগিছে ৰবাহে একো দেৰি নহয় আমাৰ দৰে দুখীয়া মানুহৰ ঘৰলৈ আহিছা কিনো খাবা চিৰা ভিজাই থোৱা আছে জলপানকে দিওঁ ৰবা ৰাজ মিলি কিন্তু সঁচাই ধুনীয়া বিউটিফুল চৰ লাগে জ্বলাইছো ৰ ৰাজদা লোৱা নয়নদা লোৱা সেই জলপানখিনি হাতত লোৱাতে সৌ তাহানিৰ কথাবোৰ মনত পৰি গ'ল এই যে গাঁওখনলৈ কিমান আহিছিলো এই যে মিলিৰ লগত কিমান হাঁহি কিমান ধেমালি চেনি অলপ বেছি হ'ল নেকি পিছে সদায় এনেকে থাকিবানে সংগী এজনী চোৱা নে ইয়াতে চাম কোৱা চাবা ইয়াতে চাবা পাৰিলে অলপ সোনকালে চাবা তাৰপিছত অকিলটো পৰক এই মিলিৰ ওপৰত কিয় আমাৰ দৰে গাঁৱৰ এই সাধাৰণ ছোৱালীবোৰক তোমালোকৰ দৰে ডেকাবোৰে এদিন বা এমাহৰ বাবেহে ভাল পাব পাৰিবা তাৰপিছত এদিন মৌপিয়া চৰাই হৈ উৰি যাবা মিলি তেতিয়াহ'লে মিটিংখন ইয়াতে শেষ কৰো নেকি ৰাজ বল এতিয়া তই জানিছো মই গৈ আছো খুৰী কামলৈ গৈছে ঘৰত অকলে থাকিলে অলপ সাৱধানে থাকিবি হ'ব তুমি টেনচন ল'ব নালাগে গাঁৱৰ ছোৱালী হয় সাহস আছে ইয়াত আৰু কি আছে তাত যোৱা Love you. কি ৰাজে কিন্তু মই জনাত সিটো কালি আমাৰ গাঁৱৰ হাইস্কুলখনহে চাবলৈ গৈছিল নয়নৰ লগত কি কৈছ প্ৰায়ে গৈ থাকে ছোৱালীজনীৰ নামটো কি কৈছ মিলি ঠিক আছে মই চাই লম ৰাজ কোৱা মা কালি তই কলৈ গৈছিলি কালি কেতিয়া দুপৰীয়া মই নয়নৰ লগত আমাৰ গাঁৱৰ হাইস্কুলখন চাবলৈ ময়ে তোক পঠিয়াইছিলো তাৰ পিছত ক'ত গৈছিলি
মিলিহঁতৰ ঘৰলৈ গৈছিলোঁ। মোমায়েৰাই মোক ফোন কৰিছিল আজিকালি হেনো তই তালৈ বৰকে গৈ থাক। নহয় মানে মা, মই তোমাক ক'ম বুলি ভাবিছিলোঁৱে। মিলি কাৰ ছোৱালী তই জান? জানো মা, মামাহঁতৰ ঘৰত যে কাম কৰিছিল জয়াখুৰী, মিলি সেই জয়াখুৰীৰে জীয়েক। আৰু তই যদি জানই সেইখন ঘৰৰ লগত তোৰ লটি ঘটি কিহৰ ইমান? তোৰ লাজ নালাগিল? শুন, তই এই অলকা দত্তৰ ল'ৰা, আৰু তেনেকুৱা এখন ষ্টেটাছ নোহোৱা ঘৰৰ লগত মই তোৰ সম্পৰ্ক হোৱাটো নিবিচাৰো। মা, মিলিহঁতৰ কথা তেনেকৈ নক'বা, কাৰণ মই মিলিক ভাল পাওঁ। কথাটো মই জনাই নাছিলো যে। মানে মা, মই তোমাক ক'ম বুলি ভাবি আছিলোঁ। তই কেনেকৈ ভাবিব পাৰিলি তেনেকুৱা এটা দৰিদ্ৰ পৰিয়ালৰ ল' কেটেগৰীৰ ছোৱালী এজনীক মই মোৰ ঘৰৰ বোৱাৰী কৰি আনিম? ৰাজ, তোক মই এতিয়া নতুনকৈ শিকাব লাগিব কেনেকুৱা ষ্টেণ্ডাৰ্ডৰ মানুহৰ লগত তই সম্পৰ্ক কৰিবি। মা প্লিজ তেনেকৈ নক'বা। মিলি আৰু মোৰ সম্পৰ্কটো টকা বিচাৰি থাকিব চেষ্টা নকৰিবা। মই তাইক ভাল পাওঁ। কিন্তু মই যে বিনোদ বৰুৱাক কথা দিছো যে তেওঁৰ ছোৱালী শ্ৰুতিক মই এইখন ঘৰৰ বোৱাৰী কৰি আনিম। কি? কিন্তু মা, স্তুতিটো মোৰ ভাল বান্ধৱীয়ে। চোৱা মা, মিলি আৰু মোৰ ভাল পোৱা ৰাতিৰ এটা বেয়া সপোন নহয়, আৰু মিলিক মই ভাল পাওঁ। মিলিক মই কেতিয়াও পাহৰিব নোৱাৰো। আৰু বিপদৰ সময়ত বিনোদ বৰুৱাই মোক কৰা সহায়ৰ কথাও মই পাহৰিব নোৱাৰো। মিলি আৰু মোৰ ভাল পোৱা ভাওনা বা ট্ৰেজেডি নাটকৰ কোনো এটা দৃশ্য নহয়। বিনোদ বৰুৱাৰ লগত থকা মোৰ সম্পৰ্কও ইমান থুলুকা নহয়। মা, তুমি বুজিব চেষ্টা নকৰে কিয়? মই তোমাৰ একমাত্ৰ সন্তান। আৰু তইও বুজিবলৈ চেষ্টা কৰ, মই তোৰ মা। প্ৰত্যেকজন মানুহৰে নিজৰ জীৱন সংগী বাছি লোৱাৰ অধিকাৰ আছে, আৰু সেই অধিকাৰৰ মাজত কোনো বাধা হ'ব নোৱাৰে। লাগিলে সেয়া নিজৰ জন্ম দিয়ক, মাতৃয়ে নহওক কিয়। মোৰ এক কথা, মই মিলিকে বিয়া পাম। ৰাজ, আদাৰৱাইজ মই তোমাক কেতিয়াও বিয়া নকৰাম। আৰু মই আজিয়েই শ্ৰুতিক সফলতা কৰি দিম। আহক বৰুৱা। বাইদেউ, মই সকলো কথা শুনিলোঁ। অৱশেষত মোৰ ল'ৰাইও মোৰ লগত জেদ ধৰিলে। কিন্তু বাইদেউ, মোৰ সম্পৰ্কীয় সকলো মানুহে গম পাইছে যে মোৰ ছোৱালী আপোনাৰ ঘৰৰ বোৱাৰী হ'ব। আপুনি টেনশ্যন নল'ব বৰুৱা। মোৰ ল'ৰাৰ জেদ কেনেকৈ ভাঙিব লাগে সেয়া মই ভালদৰেই জানো। এই সা সম্পত্তি, এই সন্মান অৰ্জন কৰোঁতে মই বহুত কষ্ট স্বীকাৰ কৰিব লগা হৈছে। আৰু এই সন্মান হানি কৰা কাম মই আজিলৈকে কাকো কৰিব দিয়া নাই। এই সন্মানখিনি অৰ্জন কৰোঁতে মই যিমানখিনি ভাল কাম কৰিছিলো, এইখিনি ধৰি ৰখাৰ স্বাৰ্থত মই সিমান বেয়া কামো কৰিব পাৰিম। বুজিছে নহয় বৰুৱা? কি হ'ল? কিয় মাতিছিলা? এনেকুৱা কি ইমান ডাঙৰ কথা আছিল যে ফোনত ক'ব নোৱাৰি? শ্ৰুতি, মই তোমাক ভাল বান্ধৱী বুলি ভাবো। মিলিক মই ভাল পাওঁ, আৰু মই তাইক বিয়া কৰিব বিচাৰোঁ। মিলিক তুমি বিয়া কৰাবা বিচাৰাহে, কিন্তু তুমি বিয়া মোকেই কৰাবা। ভাল লাগিল তোমাৰ কনফিডেন্স দেখি। কাৰণ তোমাৰ মায়ে মোক সেইখন ঘৰৰ বোৱাৰী কৰিম বুলি মোৰ দেউতাৰ লগত কথা দি থৈছে। কাৰণ তোমাৰ মা কিমান জেদি মানুহ সেয়া সকলোৱে জানে। তোমাৰ মাৰ বিৰুদ্ধে গৈ অবৈধ প্ৰেম কৰি তোমাৰ দেউতাই পস্তাইছে, সেয়া তুমি ভালদৰে জানা। মোৰ ক'বলৈ এনেই মই ক'লো, তোমাৰ লগত মোক চুক্তি মাৰি থাকিবলৈ মোৰ সময় নাই। মই যাম। তোমাৰ এই লাখ বিলাখ বন্দুক চাকৰি লৈ দিয়া তোমাৰ এই চখ এদিন ধূলিসাৎ হৈ যাব। কাৰণ অলকানন্দ অবিহনে তুমি তেনেই শূন্য। আৰু মই জানো মিলিৰ দৰে এজনী সাধাৰণ ছোৱালীৰ বাবে তুমি ইমানো ত্যাগ নকৰা। ৰাধাও প্ৰথমতে সাধাৰণ ছোৱালী আছিল, কিন্তু কৃষ্ণৰ লগত প্ৰেমৰ পিছত তেওঁ অমৰ হৈছিল। আৰু এটা কথা মনত ৰাখিবা, কৃষ্ণ আৰু ৰাধাৰ প্ৰেম কাহিনী আধৰুৱা আছিল। সেই ৰাজত্ব আজিলৈকে একো কামে ধৰা কৰা নাই। মোৰ শেষ উশাহটো থকালৈকে মই মিলিকে ভাল পাই থাকিম।
তুমি এতিয়া যাব পাৰা। মিলি মিলি তোমাৰ হ'লনে? হৈছে ৰবা, পানীখিনি বহাই থৈ আহিছো, নমাই থৈ আহো। মিলি এসব কাৰবাৰ মই একেবাৰে ভাল নাপাওঁ। তোমাক মই 9টা বজাতে ৰেডি হৈ থাকিব দিছো, এতিয়া চোৱা 11টা বাজিল। আৰু অলপ পিছত ক'বা ঘৰলৈ যাওঁ, মা আহিছে, মা আহিব। ৰবা, মই 1 মিনিটত আহি আছো। আৰু আজি মই একদম হাহাকাৰ নকৰো, তোমাৰ লগতেই থাকিম। বলা মোৰ হৈ গল। কি হ'ল? ৰাজদা, তুমি বাইক লৈ আহিছা? তেতিয়াহ'লে কি মানুহে ফুৰিবলৈ গৰু গাড়ী লৈ যায় নেকি? নহয় মানে মই আকৌ ভাবিছিলো আমাৰ গাঁৱতে খোজকাঢ়ি অকমান। আহা মিলি, এইখন গাঁৱত এনেকুৱা এখন ঠাই নাই য'ত মই যোৱা নাই। আৰু আজি তোমাক মই এখন মোৰ ভাল লগা ঠাইলৈ ফুৰিবলৈ যাম। অ'কে? বাইকত? নহয়, ৰথত। আহা মিলি, তুমি কিন্তু আজিও সেই আদিম যুগৰ হৈ আছা। বাইকত গ'লেনো কি হয়? মোৰ ভয় লাগে। কাক? মাক। যদি কোনোবাই মাক কৈ দিয়ে। আহা মিলি, তুমিয়ে হৈ পৰা, মই কাকো হৈ নকৰো। আৰু এই অলকা দত্তৰ ল'ৰা ৰাজৰ কথা কোনোবা জানো ক'ব সাপ কৰিব? হাৰে উঠা। मिला हूँ अब जो तुमसे है दिल को मेरे कसम से सुकून मिला तुझे पाया रब से है दिल को मेरे कसम से सुकून मिला মিলি মিলি ৰবাচোন, আৰু মই নোৱাৰো, এইফালে আহা। নাই ৰাজদা, আজি মোক ধৰিব নোৱাৰালৈকে মই তোমাৰ ওচৰত নাযাওঁ। ৰবা তেনেহ'লে। কি হ'ল মিলি, তুমিতো আগতে ইমান চঞ্চল নাছিলা? আজি এনেকুৱা এটা এক মধুৰ পৰিৱেশৰ মাজত মই নিজক পাহৰিবলৈ চেষ্টা কৰিছো ৰাজদা। মাত্ৰ এটা মুহূৰ্তৰ বাবে মই সপোন দেখিব খুজিছো। সেয়েহে মনত দুৰন্ত সাহস গতাই আকাশখনক সাক্ষী কৰি মই তোমাক আকৌ এবাৰ ক'ব খোজো, আই লাভ ইউ ৰাজদা, আই লাভ ইউ। মিলি, কি হ'ল মিলি, তুমি কান্দিছা? এই সকলো আনন্দ, প্ৰাপ্তিৰ চকুলো এয়া। আজি মই ভালদৰে ক'ব বিচাৰো, আমি চিৰ জীৱন সুখী থাকিব পাৰিম। মই কিন্তু নাভাবো। মিলি, অভাৱ অনাটন হৈছে মোৰ দেহৰ পোচাক। জন্মৰ আগতে মই বহুত হেৰুৱাইছো ৰাজদা, জন্মৰ পিছতো মই বহুত হেৰুৱালো। লাখ বিলাসৰ প্ৰাচুৰ্যৰ মাজত তুমি ডাঙৰ হলা। তুমিতো আজিলৈকে একোৱে হেৰুওৱা নাই। তোমাৰ চাৰিওফালে পূৰ্ণতা, কেৱল পূৰ্ণতা। মোৰ দৰে এই সাধাৰণ ছোৱালীজনীয়ে কি সাহসত কৈ পেলালো তোমাক আই লাভ ইউ বুলি। তেনেকৈ নকবা মিলি, তুমি হেৰুৱাইছা সঁচা। তোমাৰ জন্মৰ আগতে তোমাৰ দেউতাৰ মৃত্যু হৈছে, কিন্তু মোৰ দেউতাটো এতিয়াও জীয়াই আছে। মইতো পায়ো হেৰুৱাই। মোৰ মাৰ অহংকাৰে
আত্মগৌৰৱে মোৰ পৰা মোৰ দেউতাক দূৰত ৰাখিছে। অকল মোৰ পৰা কিয়, গোটেই চহৰখনৰ পৰা দূৰত ৰাখিছে। সুখ আৰু শান্তি দুয়োটা বেলেগ বেলেগ বস্তু বুলি মই মোৰ মাৰ ঘৰখনত সুখ পাইছো সঁচা, শান্তি। মোৰ মাৰ সেই অহংকাৰতা নিয়ন্ত্ৰিত ঘৰখনত মই কেতিয়াও শান্তি বিচাৰি নাই। মই মোৰ মনৰ শান্তি বিচাৰি আহোঁ তোমাৰ ওচৰলৈ। তোমাৰ সান্নিধ্যই মোক প্ৰেৰণা দিয়ে। ৰ'বা, মই তোমাৰ কাৰণে এটা বস্তু লৈ আহিছোঁ। মই তোমাক আঙুঠি পিন্ধাম মিলি। নেকান্দিবা। এই হোমটো যে দেখিছা, এই হোমটো কোনো ধৰ্মীয় হোম নহয়। এইটো আমাৰ পবিত্ৰ প্ৰেমৰ প্ৰতীক। আই লাভ ইউ। আই লাভ ইউ টু। ব'লা এতিয়া, বহুত দেৰি হ'ল। কি হ'ল ৰাজদা, কিয় ৰখালা? সেই ল'ৰাজন যে দেখিছা, সি মোৰ আগৰ পুৰণি বন্ধু। সি চাগে মোক এতিয়া চিনিয়ে নাপাব। ৰ'বা, তাক মই এবাৰ মাত দিয়ক। ৰাজদা, তুমি ইমান সহজ সৰল। তোমাক দেখিলে নালাগে যে তুমি এগৰাকী বিধায়িকাৰ ল'ৰা। তোমাৰ এই সহজ সৰল আৰু আলসুৱা মনটোৰ বাবে তুমি মোৰ প্ৰিয় হৈ ৰলা চিৰদিনৰ বাবে। মিলি, তই ইয়াত কি কৰিছ? মা, মই মানে আৰু এই বাইকখন কাৰ বাইক? এইখন মোৰ বাইক খুৰী। তুমি অলকা বাইদেউৰ ল'ৰা নহয় জানো? হয়। মই নজনাকৈ তাৰমানে তই বহু দূৰ আগুৱাই গৈছ, আৰু হয়তো কিছু দূৰ আগুৱাই গলে তই জীৱনৰ প্ৰথমটো উজুতি খাবি। সেই উজুতিত হাত ভৰিবোৰ নিজৰ তই হেৰুৱাই তেজেৰে লুতুৰি পুতুৰি হব লাগিব। সেই দৃশ্য চোৱাৰ আগতে তই মোক মাৰি পেলা। মা, মোক ক্ষমা কৰি দে, মোৰ ভুল হৈ গল। মিলি, তোৰ হাতত এই উজ্জ্বল সোণৰ আঙুঠিটো খুৰী, সেইটো মিলিক মই পিন্ধাইছো। কি? তুমি তাৰ মানে মিলিক আঙুঠিও পিন্ধোৱালা? মই মিলিক বিয়া কৰিম। বল ইয়াৰ পৰা। খুৰী, ভৱিষ্যতে যদি তোমাৰ গাড়ীত তাইৰ উঠাৰ সৌভাগ্য ঘটে, মই বাধা নকৰো। কাৰণ এই পৃথিৱীত তাইৰ মুঠ বাহিৰে ডাঙৰ শুভাকাংক্ষী কোনোৱেই নাই। কিন্তু বাবা, তুমি এগৰাকী বিধায়িকাৰ ল'ৰা। আমিবোৰ তেনেই সৰু মানুহ, আৰু আমাৰ নিচিনা সৰু মানুহবোৰৰ মৰম চেনেবোৰ জুখিবলৈ তোমালোকৰ নিচিনা ডাঙৰ মানুহৰ হাতত ধৈৰ্য নাথাকে, সময়ো নাথাকে। বল মিলি। খুৰী, মিলিক আপুনি গালি গালাজ নাপাৰিব। আচলতে মইহে তাইক ফুৰিবলৈ গৈছিলো। মিলি মোৰ ছোৱালী। ঘৰ গৈ পোৱাৰ পিছত তাই মোৰ আগতহে জেদ ধৰিব, ভাত নোখোৱা হ'ব। আমি গৈ থাকো দিয়া, তুমি যাবা। ৰবি মিলি, চা, ৰাজ এজন ভাল ল'ৰা।
তাক সৰুৰ পৰাই দেখি আহিছো। এতিয়া সি ডাঙৰ হোৱাৰ পৰা তাৰ লগত আজি প্ৰথম কথা পাতিছো। তাৰ লগত কথা পাতি এনেকুৱা নালাগে যে সি এগৰাকী বিধায়িকাৰ ল'ৰা। তেনেকুৱা নালাগে, কিন্তু তাৰ কথা বতৰাবোৰ মৰম লাগিলে কি হ'ব? সি যে অলকা দত্তৰহে ল'ৰা। মা, তই মোক বেয়া নাপাবি। হে, তোক আৰু মই কিয় বেয়া পাম? তইনো বেয়া পাবলগীয়া কি কাম কৰিছ? কিন্তু বাদ দে সেইবোৰ, তোৰ সুখতে মোৰ সুখ। মা, তই মোক ইমান মৰম নকৰিবিচোন। তোৰ এই মৰমবোৰলৈ মোৰ ভয় লাগে। মিলি, দেউতাৰৰ মৃত্যুৰ পিছত তোক মই কেনেকৈ ডাঙৰ কৰিছো তোৰ মনত নপৰে? মনত পৰে মা, গৰমৰ দিনত যেতিয়া মই তোৰ আঁঠুত মূৰ ধুইছিলো, তই যে গাইছিলি, সেইকাৰণে তই মোৰ কেৱল মায়ে নহয়, তই মোৰ দেউতাও, তই মোৰ একমাত্ৰ ভগৱান। কথা ইমান দূৰ আগবাঢ়ি গ'ল আৰু মই আজিলৈকে গমেই নাপাওঁ। তোক কবলৈচোন মই তোক লগেই পোৱা নাছিলো। হে তেৰিকা, মই শিৱসাগৰ যাবই নালাগিছিল। চাচোন, আমি কিমান আদিম যুগতে আছো, আমাৰ হাতত এটা মোবাইলো নাই। আমাৰ শিৱসাগৰ খুৰা ছোৱালীটো ক্লাছ 10ত পঢ়ে, তাইৰো এটা ডাঙৰ মোবাইল আছে জান। আৰু আমাৰ নকিয়া মোবাইল এটাও কিনিবলৈ পইচা নাই। হ'ব দে, ভগৱানে যি দিছে তাতে সুখত থাকিব লাগে। আমাতকৈ দুখীয়া পৰিয়ালৰ ছোৱালী আছে। আমিতো মাৰ মৰম পাইছো, তইতো বান্ধৱী বুলিবলৈ মোক পাইছ, মই তোক পাইছো, কিন্তু অনাথবোৰেতো অকলেই থাকে। মিলি, তই ইমান সহজ সৰল। বাকী যিয়ে নহওক, খবৰটো শুনি কিন্তু মোৰ বিৰাট ভাল লাগিছে। তোৰ এই হাঁহিটো যেন সদায় এনেকে থাকে। কি হ'ল মিলি? নাজানো, মোৰ এনেকুৱা অনুভৱ হৈছে যে নহবলগীয়া কিবা এটা হবলৈ গৈ আছে। বৰুৱা, আপুনি আৰু এই বিষয়ক লৈ একো টেনশ্যন ল'ব নালাগে। মই সকলোবোৰ ব্যৱস্থা কৰি থৈছো। কি ব্যৱস্থা বাইদেউ? ধৰি লওক এখন খেল খেলিম। খেলখন খেলিম মই মিলি মিলিৰ লগত। আৰু এই খেলখন যে মই খেলিম সেই কথা নে মোৰ ল'ৰাই গম পাব নে সেই ভিখাৰী ছোৱালী। আপোনাৰ কাম কেৱল মনে মনে বহি খেলখন আৰু খেলখনত জয় হোৱাৰ পাছত পুৰস্কাৰটো পাব আপোনাৰ ছোৱালী। মই জানিছিলোৱে আপুনি তেনেকুৱা এটা কাম কৰিব, সেইকাৰণে কৈছিলো মোৰ ছোৱালীক অলকা দত্তই কৰিব নোৱাৰা কাম একোৱেই থাকিব নোৱাৰে। ৰাজু, ঐ ৰাজু, বাইদেউ মই কোৱা মতে সকলোবোৰ ব্যৱহাৰ হৈছে নহয়? হৈছে বাইদেউ, এতিয়া গৈ দি আহিলে হ'ল। নাই নাই, এতিয়া দিব নালাগে। ৰাজ গৈ দিল্লী পোৱাৰ পিছত মই পোৱা এড্ৰেছত দি আহিম। হ'ব বাইদেউ, তই এতিয়া যাব পাৰ। ঠিক আছে। ৰাজ, ৰাজ, মা কোৱা। শুন না বাবা, তই কালিয়ে দিল্লীলৈ যাব লাগিব। কিয় মা? তোৰ এই কিয়ৰ উত্তৰ তাত গৈ পোৱাৰ পিছত পাবি নহয়। কিন্তু হঠাৎ এনে কি কাম ওলাল মা? চা ৰাজ, তোৰ বাহিৰে মোৰনো আৰু কোন আছে? মোৰ এই কামবোৰ তই নকৰিলে কোনে কৰিব কচোন? ৰবাচোন মা, মইতো নাযাওঁ বুলি কোৱা নাই, কিন্তু কোনো কিন্তু নাই। তই তাত গৈ পোৱাৰ পিছত মই তোক সকলো বুজাই কম, তই বুজিছ নহয়? পৰি অলপ ৰবাচোন। কোৱা ৰাজদা। মই সময়ৰ কাৰণে দিল্লীলৈ যাম, তুমি কথাটো মিলিক জনাবা। মোৰ বহুত দেৰি হৈ গ'ল, 11টা বজাত ফ্লাইট আছে, তাতে আকৌ বাইক লৈ যাম এয়াৰপৰ্টলৈকে। এয়াৰপৰ্টলৈ তুমি বাইক লৈ যাবা? ৰাজদা, তোমাক কিন্তু মানিছো দেই, অলকা দত্তৰ ল'ৰা হয় এয়াৰপৰ্টলৈ বাইক লৈ যাবা? তুমি দেখোন কথাবোৰ মাৰ দৰে ক'ব ধৰিছা। অলকা দত্তৰ ল'ৰা হ'লেও মই এজন মানুহে হয়,
আৰু এইবিলাক মই ৰঙীয়া পৃথিৱীত জীয়াই থাকিব নিবিচাৰোঁ এটা সহজ সৰল জীৱন বিচাৰোঁ আৰু তুমিচোন মিলিৰ দৰে কথাবোৰ ক'ব ধৰিছা পৰি মোৰ দেৰি হ'ব মই যাওঁ বাইকখন আকৌ লগৰ এজনৰ ঘৰত গৈ এয়াৰপৰ্টলৈ 10 মিনিটৰ ৰাস্তা খোজ কাঢ়িব লাগিব আৰু তুমি মিলিক যেনে তেনে জনাবা আৰু মই মিলিক কি কাৰণে মাতিব নোৱাৰিলোঁ তুমি ভালদৰে জনাই দিবা আৰু তাই যদি জেদ ধৰে তাই ইমানো যদি ছোৱালী নহয় তাই মোক ভালদৰে বুজিব আৰু ময়ো তাইক ভালদৰে বুজিব এতিয়া মোৰ দেৰি হৈছে মই যাম বাই ঐ খা মোৰ লগত জেদ নধৰিবি বুজিছ মোৰ ঢেৰ কাম পৰি আছে খাও শুনাচোন তুমি মিলি হয়নে এইখন লোৱা অলকা বাইদেউ দি পঠাইছে আৰু এইখন ৰাজে দি পঠাইছে কি এয়া আমাৰ ৰাজৰ বিয়া নহয় আৰু বাইদেউ তোমাৰ নাম্বাৰটো বিচাৰিব কিন্তু মোৰ ফোন নাই হ'ব বাৰু মই বাইদেউক জনাই দিম মই এতিয়া যাওঁ হা সেইদিনা বিবাহ বাহৰত এখন্তেক দেখা দি আমাক আশীৰ্বাদ কৰিবা বুলি আশা কৰিম আশীৰ্বাদ তোমাক মই আশীৰ্বাদ কৰিম ৰাজদা তোমাক মই আশীৰ্বাদ নকৰি পাৰোনে তোমাক মই চিঞৰি চিঞৰি আশীৰ্বাদ কৰিম তুমি সুখী হোৱা বহুত সুখী ভগৱানে তোমালোকৰ দাম্পত্য জীৱন মংগলময় কৰক মিলি কান্দিছ কিয় এইখনত কি লিখিছে জানো মা তেওঁ হেনো মোৰ ওচৰত এইকাৰণেই নাহিল মোৰ ওচৰত থিয় হোৱাৰ মানসিক সাহস তেওঁ হেৰুৱাই পেলাইছে তেওঁৰ মাকে তেওঁৰ ওচৰত দুহাত মেলি কৰা আকুল আহ্বানক হেনো তেওঁ প্ৰত্যাখ্যান জনাব নোৱাৰিলে মোৰ ওচৰত ক্ষমা বিচাৰিছে মা দেখিলি তই কৈছিলি নহয় তই মানুহক ভালদৰে চিনি পাও ভালদৰে বুজি পাও বুজি পালি সেই পৰিষ্কাৰ মুখা পিন্ধা অপৰিষ্কাৰ মানুহবোৰে তোৰ সপোনবোৰক কেনেকৈ এডাল ফুলৰ মালাৰ নিচিনা এটা এটাকৈ ছিঙি তোৰ মুখত ছটিয়াই দি গল মই আগতে কৈছিলো সি অলকা দত্তৰ ল'ৰা মাকৰ তেজ তাৰ গাত আছে হে ভগৱান তুমি মোৰ এই ছোৱালীজনীৰ মুখৰ হাঁহিটো কিয় গিলি খালা মিলি অ মিলি মিলি কি হ'ল পৰি কিন্তু এয়া কেনেকে সম্ভৱ খুৰী ৰাজদা কেতিয়া ফোন মিলি মোৰ হাতত সময় বহুত কম নয়নদা অ নয়নদা নয়নদা অ নয়নদা নয়নদা অ নয়নদা কি হ'ল পৰি তুমি এনেকুৱা আহিছা যে কি তুমি এতিয়া মোক ৰাজদাক ফোনটো লগাই দিয়া ৰবা অ ৰাজদা মই নয়ন নহয় মই পৰি
কি পৰি এইবিলাক সকলো মিছা কথা তুমি মাত্ৰ এতিয়া মিলিক চম্ভালা মই এতিয়া গৈ আছো এইবিলাক সকলো মিছা কথা নয়নদা মোক ৰাজদাই সকলো ক'লে মই এতিয়াই মিলিক কৈ গৈ বুজাই পৰিবাৰে দাদাৰ খুৰী মোৰ কৈ আছে তোক ইটাই মাতিছে কি কি কৰোঁ মই এতিয়া পৰি তুমি তোমাৰ মাৰ ওচৰলৈ যোৱা ৰাজে নিশ্চয় কিবা এটা কৰিব তুমি যোৱা মা তুমি মিলিতৰ ঘৰলৈ কোনোবা মানুহ পঠিয়াইছিলা নেকি কিবা বিয়াৰ চিঠি কথা কৈছে ৰাজু ঐ ৰাজু বাইদেউ তোক মই কি কৈছিলো ৰাজ দিল্লীলৈ গৈ পোৱাৰ পিছত সেই চিঠিখন তাহাঁতৰ ঘৰত দিবি বুলি ননচেন্স এটা কাম ভালকৈ কৰিব নোৱাৰ ডেম ইট মানে মই ঠিকেই অনুমান কৰিছিলো এইবিলাক মানে চব মাৰে পৰিকল্পনা তাকেই মই এবাৰ ভাবিছিলোৱেই যে হঠাতে এনেকুৱা আমাৰ কি কাম ওলাল যে মই আজিয়েই দিল্লীলৈ যাব লাগে মিলিবা এতিয়া মোক কি ভাবি আছে নাই নাই মই এতিয়াই মিলিত ঘৰলৈ যাব লাগিব মিলি কান্দি কান্দি আৰু শৰীৰটোক কিমান কষ্ট দিয় কিমান ভাবিবি সেই মানুহৰূপী দানৱজনৰ কথা মা ৰাজদাৰ কথা তেনেকৈ নকবি তই এতিয়াও ৰাজদা বা কেনে আছে আনৰ লগত সংসাৰ কৰি তেওঁ যেন সুখী হ'ব পাৰিব মা নাই মই ভালদৰে জানো তেওঁ মোক বহুত ভাল পায় তেওঁ আনৰ লগত কেতিয়াও সুখী হ'ব নোৱাৰে হয়তো তেওঁ মাকৰ কথা অমান্য কৰিব নোৱাৰিলে মোক তেওঁ বহুত ভাল পায় মা কি হ'ব তোৰ তাৰ কথা ভাবি ভাবি কি লাভ হ'ব তোৰ ক কিবা লাভৰ আশাত মই ৰাজদাৰ কথা নাভাবো মা তেওঁ সদায় কুশলে থকাটোৱে মই বিচাৰো মিলি নয়নদা তুমি মিলি তোমাৰ বাবে এটা বেয়া খবৰ আছে বেয়া খবৰ নিশ্চয় ৰাজদাৰ কিবা হৈছে মাকৰ লগত কাজিয়া কৰিছে নে আকৌ বিয়াৰ বাবে অমান্তি হৈছে নহয় এটা বহুত ডাঙৰ বেয়া খবৰ আছে আৰু খবৰটো শুনাৰ আগত তুমি নিজক প্ৰস্তুত কৰিব লাগিব মোক ইমান ৰহস্যৰ মাজলৈ ঠেলি নিনিবা এইবুকু দুখৰ বজালৈ মই জীয়াই আছো মই সহ্য কৰিব পাৰিম কি হল নয়নদা তোমাৰ চকুত চকু পানী মিলি ৰাজৰ এক্সিডেণ্ট হৈছে সি গুৱাহাটীৰ পৰা আহি থাকোতে তাৰ এক্সিডেণ্ট হৈছে কি কিন্তু ৰাজদা এতিয়া ক'ত আছে হিয়াৰ ডক্টৰে ৰাজক বাহিৰলৈ নিবলৈ কৈছে কিন্তু সি তোমাক চাবলৈ বিচাৰি আছে ৰাজৰ মাকৰ মানুহে মোক ফোন কৰি আছে তোমাক নিবলৈ কৈছে আৰু সি এতিয়া ঘৰতে আছে বলা নয়নদা বলা মিলি তই যাব নোৱাৰ মা ৰাজদাৰ মৰখি জীয়াই থাকিনো কিডাল কৰিব তেনে মোৰ কথা মুখলৈ নানিবিচোন মই যাওঁ মই কৈছো নে তই যাব নোৱাৰ বুলি মা আজি দ্বিতীয়বাৰৰ বাবে মই তোৰ অবাধ্য হবলৈ লৈছো তই মোক ক্ষমা কৰিবি বলা নয়নদা ৰাজদা মই আহিছো ৰাজদা 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 কি
সি আমাক আটাইকে এৰি গুচি গ'ল চিৰদিনৰ বাবে। তুমি ধেমালি কৰিছা ৰাজদা, তুমি ধেমালি কৰিছা ন? উঠাচোন ৰাজদা, তুমি নাজানা তোমাৰ এই ধেমালিবোৰে এই বুকুখনত কিমান কষ্ট দিয়ে? উঠা ৰাজদা। ধেমালি নহয় মিলি, ৰাজে আমাক সকলোকে এৰি গুচি গৈছে। নাই, এয়া হ'ব নোৱাৰে। এয়া কেনেকে সম্ভৱ খুৰী? হ'বলগীয়া ঘটনাবোৰ চাগে এনেকৈয়ে ঘটি যায়। তই মোক ক্ষমা কৰি দিবি ৰাজ। ভুল হৈছে মোৰ, বিৰাট ডাঙৰ ভুল হৈছে। যি ভুলৰ অক্টোপাছ হাতোৰাৰ চেপাত কক পকাই আছো তুমি মই। নাই, এয়া হ'ব নোৱাৰে ৰাজদা। ৰাজদা, ৰাজদা, তুমি ইমান মিছা কথা ক'ব পাৰা? তুমিতো মোক কথা দিছিলা ন কেতিয়াও এৰি নাযাওঁ বুলি। কি হ'ল ৰাজদা? উঠা ৰাজদা, মই পাগলী হৈ যাম। এইবিলাক মোৰেই পাপৰ ফল। মোক চাগে ভগৱানেও ক্ষমা নকৰিব। খুৰী, ৰাজৰ বিয়াৰ মিছা চিঠি এখন উলিয়াই মই তোমাৰ তালৈ পঠিয়াইছিলো। আচলতে কি জানা, তোমাৰ দৰে সহজ সৰল ছোৱালী এজনীক দুখ দিয়াত হয়তো ভগৱানেও বিচৰা নাছিলে। মোৰ অহংকাৰৰ কাৰণে মোৰ সংসাৰখন ভাঙিছিলে, আৰু আজি মোৰ ল'ৰাইও মোক এৰি গুচি গ'ল চিৰদিনৰ কাৰণে। পাৰিলে মোক ক্ষমা কৰি দিবা, পাৰিলে ক্ষমা কৰি দিবা।